গাড়ীখন মই আমি চলাইছিলো সুপাৰ হিট গান এটা কৰিম বিমল দাৰ লগত বিমলৰ লগত গান কৰিম আমি বিমলৰ শুটিং লাষ্ট শুটিংটো যে গৈছিলো আমি অ ইমান বেয়া যে ৰাস্তাটো তুমি Oh my God. ঘূৰাইছিলো যে আমি তুমি চলাইছিলা ন গাড়ীখন মৃত্যুৰ পূৰ্বে কিশোৰ দাসে এনেদৰে অভিনেত্ৰী অনন্যা কাশ্যপৰ সৈতে বাৰ্তালাপ কৰিছিল যে ভাল হৈ অতি সোনকালেই ছুপাৰহিট ছং কৰিব কিশোৰ দাসে কিন্তু ভাল হৈ পুনৰ অভিনয় ক্ষেত্ৰখনলৈ ঘূৰি আহিম বুলি কোৱা কিশোৰৰ বিয়োগত অনন্যা কাশ্যপো যেন কান্দোনত ভাঙি পৰিছে কোনেও বিশ্বাসেই কৰিব পৰা নাই কোনেও মানিয়ে ল'ব পৰা নাই যে কিশোৰ দাস আৰু এই পৃথিৱীখনত নাই বোকাখত কেনেকৈ মজা যোৱা না অকলে যোৱা নে অকলে যাওঁ মই মেক্সিমাম অকলেই ড্ৰাইভ কৰিব তুমি আৰু ভালকে যাবা ভালকে এই জেগাটো कचुलेला कमर हिलेला लाचारी पिंधी मिनी पागल करेला संचलला जैसे खयाल करेला